নমস্কাৰ বন্ধুসকল, মই হীৰক ডেকা আপোনালোকৰ মাজলৈ আজি এটা নতুন বিষয় লৈ আহিছোঁ। এইচএছ পৰীক্ষা পাছ কৰি আমি কি পঢ়িব পাৰোঁ। তাৰ আগতে মই সকলোকে মোৰ এই চেনেল ইণ্টেলিজেণ্ট ইণ্ডিয়াটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে ভিডিঅ'টো লাইক এণ্ড কমেণ্ট কৰিব ভিডিঅ'টোত। আহক আমি এতিয়া আগবাঢ়োঁ। এইচএছ পাছ কৰি উঠি আপোনালোকে কি পঢ়িব পাৰি। প্ৰথমতে আমি এইচএছ পাছ কৰি আৰ্টছৰ পৰা ছায়েন্সৰ পৰা আৰম্ভ কৰোঁ। ছায়েন্স ষ্ট্ৰীমৰ কাৰণে কি কৰ্চ কৰিব পাৰি। আমাৰ যিটো আমাৰ পপুলাৰ কৰ্চ হ'ল বিটেক ইঞ্জিনিয়াৰিং। আপোনালোকে JEE দিব পাৰে, CEE দিব পাৰে। অসমত CEE হয় বা অল ইণ্ডিয়া বেচিছত JEE হয়। আপোনালোকে বিটেকৰ কাৰণে এণ্ট্ৰেঞ্চ দিব পাৰে। তাৰপিছত মেডিকেল MBBS কৰ্চ কৰিব পাৰে বা ফাৰ্মাচী কৰ্চ কৰিব পাৰি, নাইবা D-Pharm এইবিলাক আছে। মেডিকেল কৰ্চৰ পেৰামেডিকেল কৰ্চ আছে, আপোনালোকে কৰিব পাৰে। 3 নম্বৰত BCA কৰিব পাৰে, বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। এইটো এটা ভেৰি ডিমাণ্ডেড কৰ্চ বৰ্তমান সময়ত। তাৰপিছত BSc IT মানে BSc ইনফৰমেশ্যন টেকন'লজিৰ ওপৰত BSc কৰিব পাৰে। এইটো বৰ্তমান সময়ত এটা জনপ্ৰিয় কৰ্চ। ইয়াৰ পিছত আহক কমাৰ্চলৈ। কমাৰ্চৰ ষ্টুডেণ্টসকলৰ কাৰণে BBA কৰিব পাৰে, বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। এইটো এটা 3 বছৰীয়া কৰ্চ কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে। তাৰপিছত BCom কৰিব পাৰে, বেচেলাৰ অফ কমাৰ্চ। এইটো 3 বছৰীয়া কৰ্চ। BMS কৰিব পাৰে, বেচেলাৰ ডিগ্ৰী অফ মেনেজমেণ্ট ষ্টাডিজ, মেনেজমেণ্টৰ ওপৰত কৰিব পাৰে। তাৰপিছত সকলোতকৈ এটা জনপ্ৰিয় কৰ্চ হ'ল চাৰ্টাৰ্ড একাউণ্টেঞ্চি। এইটো কমাৰ্চৰ কিছু সংখ্যক ব্ৰিলিয়েণ্ট ষ্টুডেণ্টেহে কৰিব পাৰে এইটো কৰ্চ। এইটো এটা বহুত ভাল কৰ্চ। যিসকলৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে এতিয়াৰ পৰাই এইচএছ পাছ নকৰাৰ পৰাই ট্ৰাই কৰিব লাগিব ভালকৈ এইটো কৰ্চ কৰাৰ কাৰণে। তাৰপিছত আৰ্টছৰ কাৰণে আছে মাছ কমিউনিকেশ্যন আৰু ফেশ্বন ডিজাইনিং, এইবিলাক কৰ্চ আছে। BA আছে আৰ্টছৰ কাৰণে। লগতে ইভেণ্ট মেনেজমেণ্ট আছে, LLB আছে। LLB এইটো এটা ডিমাণ্ডেড কৰ্চ আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে। আৰু আৰ্টছৰ হওক, ছায়েন্সৰ হওক, কমাৰ্চৰ হওক, এইবিলাক সকলো ষ্টুডেণ্ট কৰিব পাৰে। হোটেল মেনেজমেণ্ট কৰিব পাৰে, গ্ৰাফিক ডিজাইনিং কৰ্চ কৰিব পাৰে। বৰ্তমান সময়ত জনপ্ৰিয় কৰ্চ এইটো এটা গ্ৰাফিক ডিজাইনিং। এই সকলোবিলাক আমাৰ এইচএছ পাছ কৰি উঠি কৰিব পাৰে। পপুলাৰ কৰ্চ এইকেইটা আমাৰ বৰ্তমান সময়ত। ইয়াৰ পিছত মই এইচএছ পাছ কৰি উঠি কি জব পায়, তাৰ কি জব কৰিব পাৰি তাৰ পৰা ভিডিঅ' এটা বনাম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বটনটো প্ৰেছ কৰিব। তেতিয়াহে মোৰ নেক্সট ভিডিঅ'টো সকলোতকৈ আগতে পাব আপোনালোকে। ধন্যবাদ। আজিলৈ ইমানেই।